SSC GD 2026 আগষ্টৰ পিছৰে পৰা ফিজিকেল ষ্টাৰ্ট হ'ব। এতিয়া বহুতে মোক কমেণ্ট কৰি সুধি থাকে যে আমাৰ ফিজিকেল টাইমত কি ইম্পৰ্টেণ্ট ডকুমেণ্টৰ প্ৰয়োজন হ'ব। তো আজিৰ ভিডিঅ'টোত মই তোমালোকক ফিজিকেল টাইমত SSC 2026 কি ইম্পৰ্টেণ্ট ডকুমেণ্টৰ প্ৰয়োজন হ'ব সকলোবিলাক ক'ম। আৰু তোমালোকৰ যদি সেইবিলাক ডকুমেণ্ট নাই তেতিয়াহ'লে জলদি তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছতে ডকুমেণ্টবোৰ ভালদৰে ঠিক ঠাক কৰি ল'বা। তো আহক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তাৰ আগত চেনেলটোত নতুনকৈ আহিলে সকলোৱে ছাবস্ক্ৰাইব মাৰা। আৰু তোমালোকৰ যদি কিবা কুৱেশ্যন থাকে মোক ইনষ্টাগ্ৰামত কৰিব পাৰা। ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। তো আহক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো চাওক, SSC যদি এক্সাম গুচি গ'ল, লগতে এনচাৰ কিউ আহি গ'ল। এতিয়া তোমালোকৰ বহুতো এক্সাম ভাল হৈছে, বহুতৰ বেয়া হৈছে। এতিয়া বেয়া হোৱাসকলে কি কৰা, তোমালোকে 27ৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়া SSC 2027ৰ কাৰণে। আৰু লগতে যদি তোমালোকে এছাম পুলিচত এপ্লাই কৰিছা, তো এছাম পুলিচৰ ফিজিকেল তোমালোকৰ অক্টোবৰ মানত হ'ব। তো পাৰিলে এছাম পুলিচৰো প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়া ফিজিকেলৰ লগতে, কাৰণ এছাম পুলিচৰ চিলেবাছটো বহুত দীঘল। মই নিজে বনাইছোঁ আৰু সেইদিনা চিলেবাছটো মই চালোঁ। তোমালোকক নেক্সট ভিডিঅ'ত মই এছাম পুলিচৰ চিলেবাছটো ধুনীয়াকৈ দি দিম, যাক লাগে নেক্সট ভিডিঅ' তোমালোকে চাই ল'বা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিয়া। যাৰ এক্সাম বেয়া হৈছে SSC 2026, তো তোমালোকে এতিয়া এছাম পুলিচত আৰু 2027ৰ SSC GDৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়া। ইতিমধ্যে ইউটিউব চেনেলবিলাকত SSC GD 2027ৰ কাৰণে এছাম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট হৈ গৈছে। তো তোমালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন যদি কৰি যোৱা, পিছত যাই ধুনীয়াকৈ চিলেবাছ কভাৰ হ'ব, ধুনীয়া এটা স্ক'ৰ কৰিব পাৰিবা। আৰু যাতে এইবাৰ দৰে নহয় তাৰে কাৰণে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰা। আৰু তোমালোকে এতিয়া বৰ্তমান SSC GD যাৰ এক্সাম ভাল হৈছে, তোমালোকে এতিয়া ফিজিকেলৰ কাৰণে ৰানিং কৰা আৰু লগতে এছাম পুলিচত অলপমান ৰানিং কৰাত গুৰুত্ব দিয়া। যদি এইফালে কিবা কাৰণে ৰিজেক্ট হৈ যোৱা, সেইফালে যাতে তোমাৰ হৈ যায়, তো দুটাকে অপশ্যন সদায় ৰাখিবা। তো SSC GDৰ ৰানিং প্ৰেক্টিছ কৰা, লগতে লং জাম্প চং জাম্প চব প্ৰেক্টিছ কৰি থাকা। আৰু আহক এতিয়া SSC GD 2026ৰ ফিজিকেল টাইমত কি ইম্পৰ্টেণ্ট ডকুমেণ্টৰ প্ৰয়োজন হ'ব সেইখিনি আমি এতিয়া ডিছকাশ্যন কৰিম। ফাৰ্ষ্ট তোমালোকৰ লাগিব ফিজিকেল এডমিট কাৰ্ড, যিটো এডমিট কাৰ্ড তোমালোকৰ ফিজিকেলৰ টাইমত আহিব। এক্সামততো নহয় দেই, ফিজিকেল টাইমত মানে এক্সট্ৰাকৈ এডমিট কাৰ্ড আহিব, ফিজিকেল এডমিট কাৰ্ড, সেইখন লাগিব। আৰু সেইখন এডমিট কাৰ্ডত তোমালোকৰ ৰিপৰ্টিং টাইম হওক, তোমালোকৰ ক'ত পৰিছে, চব মানে এভৰিথিং তোমালোকৰ ফিজিকেল ডেটৰ পৰা চব থাকিব আৰু এডমিট কাৰ্ডত। আৰু সেই ফিজিকেল এডমিট কাৰ্ডখন তোমালোকে ফিজিকেলৰ কিছুদিন আগত ওলাই ল'ব পাৰিবা। তাৰপিছত তোমালোকৰ লাগিব ID প্ৰুফ। ID প্ৰুফ হিচাপে তোমালোকে লৈ যাব পাৰা আধাৰ কাৰ্ড, পান কাৰ্ড, তাৰপিছত ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ, কিন্তু মোৰ মতে বেষ্ট হ'ব, চবচে বেষ্ট আধাৰ কাৰ্ড। তো তোমালোকৰ আধাৰ কাৰ্ডখন লৈ যাবা, অৰিজিনেল লৈ যাবা। জেৰেক্সো 1 কপিকৈ 2 কপিকৈ জেৰেক্স লৈ যাবা, কিন্তু অৰিজিনেলটো লৈ যাবা লগত। ID প্ৰুফ আধাৰ কাৰ্ডটো লৈ গ'লে চবচে বেষ্ট হয়, আধাৰ কাৰ্ড লৈ যাবা। আৰু লগতে এডমিট কাৰ্ড ফিজিকেলৰ টাইমত ওলাব, এই দুটা ডকুমেণ্ট মেইন হয়। পিছত মেইন এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট প্ৰয়োজন হ'ব, সেইটো হৈছে ডমিচিয়েল চাৰ্টিফিকেট। তো যাৰ ডমিচিয়েল চাৰ্টিফিকেট নাই, তোমালোকে জল্দি বনাই লোৱা ডমিচিয়েল চাৰ্টিফিকেট ফিজিকেলৰ আগে। তো তোমালোকৰ ডমিচিয়েলটো বহুত মেইন আৰু ডমিচিয়েলটো বহুত প্ৰয়োজনীয় ডকুমেণ্ট হয়, সেইটো লাগিবই তোমালোকৰ। আৰু হৈ গ'ল ফিজিকেল এডমিট কাৰ্ড, তাৰপিছত ডমিচিয়েল চাৰ্টিফিকেট হৈ গ'ল। তাৰপিছত তোমালোকৰ হৈ গ'ল ID প্ৰুফ কৈয়ে দিলোঁ কি লগত নিবা। তোমালোকৰ আধাৰ কাৰ্ডখন চবচে বেষ্ট হ'ব, তোমালোকে আধাৰ কাৰ্ডখনে লগত লৈ যাবা। তাৰপিছত তোমালোকৰ প্ৰয়োজন হ'ব পাছপোৰ্ট চাইজ ফটো। তোমালোকে পাছপোৰ্ট চাইজ ফটো কমচে কম 4 কপি, পুৰা 4 কপি, তাকো ৰিচেণ্ট, মানে আগৰ বহুত পুৰণা নহয়, যাতে তোমাৰ ফেচটোৰ লগত যাতে মেটচ হয়। তো তেনেদৰে মানে ৰিচেণ্ট, আৰু তোমালোকে ধৰা ফিজিকেল টাইমত যোৱাৰ আগে উঠাই ল'ব পাৰা। তো সেনেকুৱা ৰিচেণ্ট মানে তোমালোকে পাছপোৰ্ট চাইজ ফটো 4 কপি, কমচে কম 4 কপি তোমালোকে লৈ যাবা। আৰু পাছপোৰ্ট চাইজ ফটোটো বহুত বেছি ইম্পৰ্টেণ্ট, তোমালোকে লাগিব কমচে কম 4 কপি তোমালোকে লৈয়ে যাবা। আৰু ৰিচেণ্ট হয়, একদম নতুন তোলা, কোনো আগৰ নহয়, যাতে তোমাৰ ফেচটো ক্লিয়াৰ থাকে আৰু ধুনীয়াকৈ যাতে চিনি পায় মানুহজন তোমালোকে সেইজনে। তাৰপিছত তোমালোকৰ প্ৰয়োজন হ'ব, তোমালোকে লৈ যাবা 10th মাৰ্কশ্বিট। 10th তোমালোকে যিটো মাৰ্কশ্বিট, তোমালোকে যিটো এপ্লাই কৰিছিলে, যিটো মাৰ্কশ্বিট দিয়ে, অৰিজিনেলখন লৈ যাবা। আৰু লগত জেৰেক্সো লৈ যাবা। মই যি ডকুমেণ্ট কৈ আছোঁ চবকেইটা তোমালোকে অৰিজিনেলো লৈ যাবা, লগত তোমালোকে জেৰেক্স কৰিও লৈ যাবা তোমালোকৰ। তো তোমালোকৰ 10th মাৰ্কশ্বিট, তোমালোকে 10 পাছ কৰা মাৰ্কশ্বিট, যিখন তোমালোকে এপ্লাই কৰিছিলা, যিটো এপ্লাই কৰা টাইমত দিছিলা, সেইখন মাৰ্কশ্বিট লাগিব। আৰু পাৰিলে তোমালোকে 12ৰো মাৰ্কশ্বিটখন লৈ যাবা। হয়তো 12ৰ মাৰ্কশ্বিটখন নালাগিব পাৰে, বাট হ'লেও লৈ যাবা। কিন্তু 10th মাৰ্কশ্বিটখন তোমালোকে কিন্তু লৈ যাবা, 10 পাছ কৰা মাৰ্কশ্বিটখন। আৰু তোমালোকৰ এটা মেইন আৰু মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট হ'ল তোমালোকৰ কাষ্ট চাৰ্টিফিকেট। জেনেৰেল বাৰু নালাগে, কিন্তু SC ST OBC EWS, তো তোমালোকৰ কাষ্ট চাৰ্টিফিকেটখন তোমালোকে লৈ যাবা নিজৰ। তো 1 কপি মানে তোমালোকে জেৰেক্সো লৈ যাবা, জেৰেক্সৰ লগত তোমালোকে অৰিজিনেল কেইখনো লৈ যাবা। তোমালোকৰ কাষ্ট চাৰ্টিফিকেটটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, সেইটো লাগিবই, তোমালোকে চবেই লৈ যাবা। OBC হওক, তোমালোকে EWS হওক, তাৰপিছতে তোমালোকৰ SC ST যিয়ে হওক, তোমালোকে চবেই লৈ যাবা, জেনেৰেল বাহিৰে, কাৰণ জেনেৰেলটো নাথাকে কাষ্ট চাৰ্টিফিকেট। আৰু এটা বহুতে বেছি মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট হয়, সেইটো হৈছে যাৰ হাইট আৰু
আৰু চেষ্টৰ ৰিলেক্সেশ্যন লাগে যাৰ হাইট আৰু চেষ্ট কম আছে তো তোমালোকক যদি ৰিলেক্সেশ্যন লাগে তো তোমালোকে এনেক্সান 9খন বনাবা সেইখন তোমালোকে এছএছচিৰে হেৰিত পাই যাবা পিডিএফত তাৰ পৰা ওলাই লৈ ডিষ্ট্ৰিক্টৰ হেৰিত যাবা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট অফিচত তাতে যাই কিনে তোমালোকে ডিচি সাইন লৈ কিনে আহিবা সেইখন তেতিয়াহে হ'ব তো তোমালোকে এনেক্সান 9খনো লৈ যাবা যাৰ হাইট আৰু চেষ্টৰ ৰিলেক্সেশ্যন লাগে আৰু যাৰ হাইট চেষ্ট অল ইণ্ডিয়াৰ সমান আছে তো সেইসকলক নালাগে আৰু যিসকল কম আছে তো সেইসকলে হাইট আৰু চেষ্টৰ ৰিলেক্সেশ্যনৰ কাৰণে তোমালোকে এনেক্সান 9খন বনাই লৈ যাবা আগতে 8খন লগা আছিল বাট এতিয়া 9খন লাগে তো তোমালোকে 9খন বনাই লৈ যাবা আৰু তাৰ পিছতে আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট মানে যিসকলে এনচিচি কৰিছিলা মানে এনচিচি বি হওক এ হওক চিৰে হওক তোমালোকে এনচিচি চাৰ্টিফিকেট যাৰ আছে আৰু যদি এপ্লাই কৰা টাইমত তোমালোকে এনচিচি চাৰ্টিফিকেট দিছিলা তো তোমালোকে সেইখন এনচিচি চাৰ্টিফিকেট লগত লৈ যাবা অৰিজিনেল পাৰিলে জেৰেক্স কৰি লৈ যাবা তোমালোকে এনচিচি যোনে কৰিছা যোনে এপ্লাই কৰা টাইমত চাৰ্টিফিকেট দিছিলা এনচিচিৰ তো তোমালোকে এনচিচি চাৰ্টিফিকেটখনো লৈ যাবা তাৰপিছত হৈ গ'ল ডকুমেণ্টৰ কথা এইখিনি ডকুমেণ্ট তোমালোকে লৈ গ'লে হ'ল আৰু এটা মেইন কথা তোমালোকৰ যিটো হাতত থাম দুটা আঙুলি ইটো বাও হাতৰ আঙুলি আৰু সোঁ হাতৰ আঙুলি থাম দুটা তোমালোকে যাতে কাটা চিঙা একো নহয় ফিজিকেল টাইমত ধুনীয়া যাতে ক্লিয়াৰ থাকে একদম চাফা চুফা কৰি লৈ যাবা আৰু অলপমান মানে ছেভ হৈ থাকিবা যাতে একো নাকাটে তো থাম দুটা বহুত বেছি ইম্পৰ্টেণ্ট তাতে লাগিব তো থাম দুটা ভালদৰে অলপ যত্ন কৰি ৰাখিবা ফিজিকেল টাইমৰ 1 মাহমান আগৰ পৰা তো থাম দুটা লাগিব তোমালোকে ভাল একদম ক্লিয়াৰ কৰি ল'বা আৰু যিখিনি মই ডকুমেণ্ট কৈছোঁ সেইখিনি তোমালোকে জেৰেক্সো লৈ যাবা লগতে অৰিজিনেলো লৈ যাবা তো আকৌ এবাৰ মই ডাইৰেক্ট তোমালোকক কৈ দি আছোঁ তোমালোকৰ কি ডকুমেণ্ট লাগিব চাওক ফিজিকেল টাইমত ওলোৱা ফিজিকেলৰ এডমিট কাৰ্ডখন লাগিব আৰু এডমিট কাৰ্ডখন তোমালোকে 2 কপি কৰি ওলাই ল'বা 1 কপি নোলাবা 1 কপি নিজৰ তাত ৰাখি থ'বা 1 কপি লৈ যাবা তাৰপিছত তোমালোকৰ লাগিব ডমিচিয়েল চাৰ্টিফিকেট তোমালোকে জল্দি ডমিচিয়েল চাৰ্টিফিকেট বনাই লোৱা তাৰপিছত তোমালোকৰ লাগিব কাষ্ট চাৰ্টিফিকেট তোমালোকে যোনটো কাষ্টৰে হয় জেনেৰেল বাহিলে তো তোমালোকে সবে নিজৰ কাষ্ট চাৰ্টিফিকেট বনাই লৈ যাবা OBC SC ST EWS তো তোমালোকে নিজৰ কাষ্ট চাৰ্টিফিকেটখন লৈ যাবা কাষ্ট চাৰ্টিফিকেটখন লাগিবই তাতে তাৰপিছত লাগিব তোমালোকৰ পাছপোৰ্ট সাইজ ফটো তোমালোকে কমসে কম 4 কপি লৈ যাবা পাৰিলে বেছি লৈ যাবা কিন্তু হলো 4 কপি তোমালোকে মিনিমাম পাছপোৰ্ট সাইজ ফটো ৰিসেন্ট তোলা তো লৈ যাবা বহুত আগৰ নহয় আৰু যাতে তোমাৰ ক্লিয়াৰ ফেসটো যাতে ভালদৰে মেচ হয় তো হেনুকাকে 4 কপি ফটো তোমালোকে পাছপোৰ্ট সাইজৰ লৈ যাবা তো তাৰ পিছত লৈ যাবা তোমালোকৰ আইডি প্ৰুফত কি লাগে মই কৈ দিছো আধাৰ কাৰ্ড বা পান কাৰ্ড বা ভোটাৰ আইডি বা ড্ৰাইভিং লাইসেন্স আৰু সবচে যদি বেষ্ট বুলি কও তেতিয়ালে আধাৰ কাৰ্ড সবচে বেষ্ট তো তোমালোকে পাৰিলে আধাৰ কাৰ্ডখনে লৈ যাবা আধাৰ কাৰ্ডখন সবচে বেষ্ট তাৰ পিছত তোমালোকৰ যাৰ হাইট তাৰপিছত চেষ্ট এইবিলাকৰ ৰিলেক্সেশ্যন লাগে কম আছে মানে লাগাতকে তো তোমালোকে এনেক্সান 9খন বনাই লৈ যাবা তাৰপিছত তোমালোকৰ এনেক্সান 9খন যদি বনাই লৈ যোৱা তো সেইখনত তোমালোকে হাইট চেষ্টত ধুনীয়াকৈ ৰিলেক্সেশ্যন পাই যাবা তো তোমালোকে এখন ধুনীয়াকৈ বনাই লৈ যাবা আৰু তাৰপিছত লাগিব তোমালোকৰ 10th মাৰ্কশ্বিটখন তোমালোকে অৰিজিনেলখন লৈ যাবা আৰু পাৰিলে তোমালোকে 12th মাৰ্কশ্বিটো লৈ যাবা আৰু জেৰেক্স কৰিও লৈ যাবা তাৰপিছত যোনে এনচিচি সাৰ্টিফিকেট দিছিলে এপ্লাই কৰা টাইমত তো তোমালোকে সেইকেইজনে তোমালোকে এনচিচি সাৰ্টিফিকেট লৈ যাবা এনচিচি সাৰ্টিফিকেটখন যদি এপ্লাই কৰোতে দিছিলা তো লৈ যাবা লাগিব তো তোমালোকে এইখিনি ডকুমেণ্ট লৈ গ'লে আৰু লগতে তোমালোকৰ থাম তো এইখিনি ধুনীয়াকৈ তোমালোকে ডকুমেণ্ট লৈ যাবা আৰু বাকি তোমালোকে ফিজিকেলৰ কাৰণে প্ৰিপাৰেচন চলাই আছা নে নাই কমেণ্ট বক্সত জনাবা আৰু যদি তোমালোকৰ ধৰা ভাল শুজ লাগে মই কেইটামান 3-4টামান ভাল শুজ চাই কিনে টেগ কৰি দিছোঁ তোমালোকৰ কাৰণে এতিয়া এছাম পুলিচৰ ফিজিকেল আহি আছে SSCGD ফিজিকেল আহি আছে আৰু লগতে কিমান কি ফিজিকেল আহিব তো তোমালোকৰ যদি ভাল এযোৰ শুজ লাগে মই কেইটামান বাছি ধুনীয়াকৈ শুজ টেগ কৰি দিছোঁ তো তোমালোকে ল'ব পাৰা ধুনীয়া শুজ হয় তাৰো এটা মই ইউজ কৰি আছোঁ বহুত মজা হয় কমফৰ্টেবল হয় তো তোমালোকে ল'ব পাৰা ধুনীয়াকৈ মই টেগ কৰি দিছোঁ ডেছক্ৰিপশ্যনত দি আছে তো চাই কিনে তোমালোকৰ প্ৰাইচ আছে যে মিলে তো মই আণ্ডাৰ 1000ৰ ভিতৰত টেগ কৰিছোঁ তোমালোকে ল'ব পাৰা আৰু তোমালোকৰ যদি কিবা পাৰ্চনেল কুৱেশ্যন সুধিব লগা থাকে এক্সাম ৰিলেটেড হওক কিবা ভেকেঞ্চি ৰিলেটেড মানে যিকোনো আৰু পাৰ্চনেল SSCGD বা আছাম পুলিচৰ তো তোমালোকে মোক কৰিব পাৰা তো মেছেজ কৰিবা ইনষ্টাগ্ৰামত লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ ধুনীয়াকৈ তোমালোকে মেছেজ কৰিবা ধুনীয়াকৈ ৰিপ্লাই কৰি দিম আজি ভিডিঅ'টো আৰু বেছি দীঘল কৰি নাথাকোঁ তো তোমালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টখিনি কৈ দিলোঁ তো বাই আজি ভিডিঅ'টো ইমান আছিলে চেনেলটো নতুন কিলে সকলোৱে ছাবস্ক্ৰাইব মাৰিবা কাৰণ এইটো চেনেলত মই SSCGD আছাম পুলিচ আৰু যিকোনো ভেকেঞ্চি ৰিলেটেড আপডেটবিলাক দি থাকিম তো সবে চেনেলটো ছাবস্ক্ৰাইব মাৰি থৈ দিবা আৰু লগতে মই পাৰিলে ৰানিং কৰা হওক লং জাম্প প্ৰেক্টিছৰ হওক এইটো চেনেলত ব্লগ দিব ট্ৰাই কৰিম তো তোমালোকে সবে চাবা ছাপোৰ্ট কৰিবা তো বাই জয় হিন্দ চেনেলটো ছাবস্ক্ৰাইব মাৰিবা